নমস্কাৰ গাইজ, আজি বনাইছোঁ ৰঙালাওৰ সৈতে মুৰ্গী মাংস। ফাৰ্ষ্টতে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই পিঁয়াজ, আদা, ৰহুন, জলকীয়া পেষ্টখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ কিনে তাতে মই ৰঙালাওখিনি এড কৰি দিলোঁ। তাৰপিছত ৰঙালাওখিনি অলপমান ভাজি লোৱাৰ পিছত আলুখিনিও দি দিলোঁ। আলু, ৰঙালাও, পিঁয়াজ আৰু আদা ৰহুন পেষ্টখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। লৈ কিনে তাতে মই চিকেনখিনি এড কৰি দিলোঁ। দি কিনে তাতে নিমখ, হালধি আৰু অলপ আদা ৰহুন জলকীয়া পেষ্ট অলপ এক্সট্ৰাকৈ ৰাখিছিলোঁ, সেইখিনি মই এড কৰি দিলোঁ। দি কিনে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। লৈ কিনে ফ্ৰাই কৰি কিনে ঢাকনি দি দিলোঁ 10-15 মিনিটৰ কাৰণে একদম ল' ফ্লেমত। ঢাকনি দি কিনে যেতিয়া ৰঙালাওটো পূৰা ধুনীয়াকৈ সিজি গৈছে, হৈ গ'ল। আপোনালোকে এনেকৈও টেষ্ট কৰিব পাৰে, ড্ৰাই ফ্ৰাইও খাব পাৰে, নাইবা মই গ্ৰেভি খাই ভাল পাওঁ, চ' মই পানী অলপ এড কৰি দিলোঁ। তো এয়াই আছিলে ৰঙালাওৰ সৈতে মুৰ্গী মাংস। খাবলৈ খুব টেষ্টি, ট্ৰাই কৰি চাব দেই। আজিলৈ আহিছোঁ, বাই।